পাহাৰ মুঠা লগালো ফচি এতিয়া 12টা 5 হ'ল খুলি দিলে ৰাস্তা একদম টাইমত 18 দিন মানে হেভিও 18 দিন হৈছে ৰাস্তা ব্লগ ইয়াত গোটেইগাল ৰখি আছোঁ হেৰি তালৈকে হেল্ল' গাইজ গুড মৰ্ণিং ৰাতিপুৱা হৈ গ'ল আজি মেচুকা যাব লাগিব এতিয়া ওলাব লাগিব জল্দি চাহ তাহ বনাওঁগৈ খাওঁ জল্দি তাৰপিছত ওলাই দিম মেচুকালৈ আৰু মেচুকাত বহুত দেৰি হ'ব আজিও বৰষুণ দি আছে এইকেইদিন বৰষুণে গৈ আছে আমাৰ দিনটো বহুত বেয়া আৰু আমাৰ বাকীকেইটাক দেখুৱাই দিছোঁ নাই কোনোৱে নাই ইয়াত দেখিছোঁ সৈটো ওলাই আহিছে আমাৰ দীপাংকৰ হোৱাক দেখাই দিছোঁ দীপাংকৰ বডি দিছে নাই অলপ নে ইয়াৰ পৰা ওলাই আহিছিলে আকৌ সোমাই গৈছে দৰ্জাখন মাৰি দিবা এইটো দৰ্জা চৰ্জা মাৰি দিলে সি আগতে বহিব মই ইমান দেখুৱাই থাকিব নোৱাৰোঁ ভিডিঅ' अच्छा ठीक है চাহ বনাওঁগৈ চাহ আমি থকা হোমষ্টেটো এইটো মজা হোমষ্টে এইটো आंटी लॉक खुली से नहीं लॉक खुला है क्या चाय बनाने के लिए लॉक खुला है क्या लॉक नहीं है ना लॉक নাই বুলি কৈছিলে চাহটো বনাই লওঁ মজাকে আমাৰ বাইক চাইকবোৰ ইয়াতে আছে বাকীখন তাত আছে ইয়াতে এনেকৈ উঠি যাব লাগিব উঠি কুকুৰ এটা আছে এটা চাহ বনাব লাগিব এতিয়া চাহ বনাব আহিছোঁ মই এইটো সিহঁতৰ মালিকৰ যাৰ হোমষ্টে সিহঁতি পিছফালে থাকে সেয়া চাহঘৰ এই কথা কালি ইয়াতে আছিলোঁ লাইটটো জ্বলাব লাগিব লাইট আৰু কালি আমি ইয়াতে আছিলোঁ ইয়াতে ধুনীয়াকৈ জুই চুই জ্বলাই সিহঁতি গাহৰি দিলোঁ যে গাখীৰ ডলা হৈ গ'ল গাইছ এয়া পাৰ্থে চাহ বনাই আছে আধা নাই মই বনাই চুলি হিলাই আছে স্পেচিয়েল অকল গাখীৰ দিবলৈ আছে পানী চানী একো ব্যৱহাৰ কৰা নাই খাই মজা লাগিব চেনি তেনি চাহ হৈ গ'ল চাহৰ কালাৰ কেনেকুৱা লাগিছে চাহ মই মোৰ এইফালে ভিউ এটা দেখুৱাই দিছোঁ পাহাৰ পূৰা আমাৰ বেক চাইডে পাহাৰ এখন আছে ভিউ তাত ডাৱৰ লাগি আছে একদম ডাৱৰবোৰ তলত আহি আছে লগত ধৰিলে পাহাৰৰ ভিউ চাই আছে অলপ এনজয় কৰিব লাগে মানুহ ইয়াত ধুনীয়াকৈ বেগ চেগ পেকিং কৰা হৈ গ'ল এতিয়া ইয়াৰ পৰা ওলাবলৈ হ'ল টাইম এতিয়া কেইটা বাজিছে 7:14 বহুত দেৰি হৈ গ'ল জল্দি ওলাব লাগিব এতিয়া পেকেটটো ভৰাইছোঁ কাৰণ চব বস্তু তিতি গৈছিলে গাৰু পলিথিন এটা পাই গ'লোঁ সেইটো কাৰণে মোৰ চবতকৈ ভাল এটা হ'ল তেতিয়া মোৰ বেগটো এতিয়া তিতি নাযায় ধুনীয়াকৈ বান্ধি ল'লোঁ এতিয়া পৰা ওলাই দিম বহুত টাইম হৈ গৈছে 190 মান আছে যাব লাগিব এবাৰ দেখুৱাইছোঁ বাইককেইখন 1 2 3 4 5টা বাইক এখন হাৰ্লে এখন ৰয়েল এনফিল্ড 350 এখন 4V নহয় জানো এক্সপাল্ছ 2V হয় সস্তীয়া 250cc এখন 125cc ইয়াত ডাবুল আহিছে ৰেডাৰ চাই লওক গাইছ তো আমাৰ যাবলৈ হৈ গ'ল বাইক এটা ষ্টাৰ্ট দিলে ময়ো ষ্টাৰ্ট দিওঁ আৰু যাওঁ ইয়াৰ পৰা দেৰি হৈছে জল্দি কৰা দেৰি হ'ব নহ'লে গাই চলাই দিলোঁ ৰাতিপুৱা কোনফালে আছে ৰাস্তাটো এইটো নি সেইটো তেলটো ফুল কৰি লওঁ নিঘাত আছে অলপ পাৰিলে হ'ল भैया लीटर कितना का है 94 आगे भरा था 91.94 था गेट में सबते बेलेग बेलेग तेলৰ দাম বাইক লৈ আমি গোটেইখিনি ওলাই দিলোঁ এয়া ৰাতিপুৱাৰ ভিউ পুৰা ডাৱৰখিনি তলত পৰি থাকে ভাল লাগে চাই ৰাস্তা চক কি ধুনীয়া ৰাস্তা ৰাতিপুৱা মেগী আহি গ'ল ৰখি মেগী লৈ লৈছোঁ আৰু তো বাইদেৱে মেগী ধুনীয়া খোৱালে বৰ মেগী টেষ্টি আছিলে ভাল মেগী বনাইছে এখন দোকানত ছাইডত তো ইয়াৰ পৰা ভিউটো চব এনেকৈ
পুৰা পাহাৰ বাগৰি গৈছে মাজতে অফৰোডিং মাজতে ভাল ৰাস্তা চব পোৱা গৈছে ভাল কৰি আছে কিন্তু এইটো মানে লাগিয়ে থাকে এনি টাইম কামত ৰাস্তাখনত বহুত খৰচা হৈ আছে ৰাস্তাখনত পুৰা পুৰা স্পীড আছে ভালছে যাব লাগিব কিয় যাব নোৱাৰিম ন এতিয়া পানী লেৰাই না ঠিক হে ইয়াত পানী ঢালি আছে এতিয়া দেৰি হ'ব অলপ যোৱা আমাৰ গাড়ীত পানী ভৰাই আছিলে অঁতৰাই দিলে যে বোকা এক নম্বৰ যাওঁ দেই আপা ফুল অফৰোডিঙৰ বাপ এইফালৰ পৰা কিবা পৰিছে নি হা হয় নাই এইফালৰ পৰা কিবা বাগৰি গৈছে নি আগলৈ চোৱা নাই সিহঁতি এতিয়া আহিলে নাই ইয়াৰ পৰা 130 কিলোমিটাৰ এনেকুৱা বেয়া ৰাস্তাই পাম মেচুকালৈকে বেয়া ৰাস্তা মানে ভাল আগত ওলাব পাৰে গম নাপাওঁ কিন্তু মানুহে কৈছে যে বহুত বেয়া ৰাস্তাই আছে এইফালে ভিউ চব পুৰা ভূটানৰ ভিউটো আহিছে পুৰা সঁচাকৈ কৈছোঁ একদম ভূটানৰ ভিউটো আহিছে এইফালে ভূটানত যে এনেকুৱা হেৰি আছে গম পালে নাই এনেকৈ চিৰি টাইপৰ আছে এই মজা কি পাহাৰ মুঠা লগালো চল মেৰে 125 125 cc বৈ পুৰা পাহাৰখন কৰি মা কচম অফৰোডিং ডাৱৰ গাইছ ডাৱৰ ইয়াত গান এটা ওলাই মুখত কেমেৰাত ওলাইছে নাই গম নাপাওঁ কিন্তু পুৰা ডাৱৰ তো গাইছ মানে ইয়াতে কি হ'ল আগত ৰাস্তা বনাই আছে সেইবাবে ইয়াৰ পৰা আগত যাব ইয়াত বহুতেই 12টাৰ বজালৈকে ইয়াত ৰাস্তা কাম চলিব যাব নোৱাৰি ঝেমেলা হৈ গ'ল আপোনালোকক মেচুকা দেখুৱাবলৈ আজি পাৰিম নে নোৱাৰিম তাকে ভাবিছোঁ আজি তথাপি ৰাতি হৈ গ'লেও ইয়াৰ পৰা ওলাব লাগিব কাৰণ ইয়াত ফচি থাকিলে নহ'ব আগতো বহুত ৰাস্তা বেয়া ইয়াত এনেকৈ যাব নোৱাৰোঁ ৰাতি সেইবাবে ইয়াতে এইবোৰ কাম কৰি আছে আমাৰ মোৰ মোবাইলত ভিডিঅ' কৰিছোঁ কেমেৰা চাৰ্জত লগাই থৈছোঁ মই বাইকত সেইকাৰণে ইয়াতে ৰখিব লাগিব অলপ দেৰি তাৰপিছত গৈ আছোঁ ফচি এতিয়া 12টা 5 হ'ল খুলি দিলে ৰাস্তা
একদম টাইমত এতিয়া গৈ আছোঁ পুরো অফরোডিং মানে হেভি অফরোডিং কৰিছোঁ চক পুৰা লাডাখ আজিকালি অফরোডিং নাই আছে ইয়াত যিমান আছে এতিয়া পুৰা বোকা সোমাই গ'ল দিয়ে দুই নম্বৰ লাগি আছিলে যে নুঠা হ'ল হা বাঘ বনাই গৈছে দুই নম্বৰ নাখাম offroading apa offroading apa ya এখন এই প্লাষ্টিকখন খেটেক কৰিছে মানে থাকে চাহ দিছিলোঁ ঠাপ মোবাইলটো ঢিলা হৈ গ'ল নি হা ঘৰত থাকিব নোৱাৰা এই পাহাৰৰ বৰষুণত উৎপাত গাইজ চবৰে যদি ঘৰত আমনি লাগিছে তো মোৰ লগৰ ভিডিঅ'টো চাওক এইফালে ইমানে ডাঙৰ জলপ্ৰপাত এই দৃশ্য মজা এক নম্বৰ জলপ্ৰপাত একদম এনেকুৱা জলপ্ৰপাত মই প্ৰথমবাৰ দেখিছোঁ আগত দেখি পোৱা নাই না ভালকৈ দেখুৱাই দিছোঁ এবাৰ তো এইফালে ভিউটো লৈ এইফালে চাওক একদম বহুত ওখ এইটো কেমেৰা ধৰিবহে নোৱাৰি ঠাণ্ডা বহুত লাগে মেচুকা পোৱাই নাই মেচুকা তাৰ আগতে ইমানে ধুনীয়া লোকেশ্যন পাইছোঁ এইটো কি ক'ম আৰু মই ভাষাৰে বুজাব নোৱাৰোঁ আপোনালোক আহিব আৰু ভিজিট কৰি যাব এইটো কি ৱাটাৰফলৰ নামটো তাত লিখা আছে মই আপোনাক কৈ দিম ভিডিঅ'টো পাৰ্থ ভাই কেনেকুৱা লাগিছে মোৰতো পুৰা ঠাণ্ডা লাগিছে কিবা এটা কৈ দিব লাগে মই এটা কাম হাবিবি কাম টু অৰুণাচল এই টুপিটো মিলিছে নাই জলপ্ৰপাতৰ লগত আপোনালোকে কমেণ্ট কৰি জনাব ঘোঁৰা চলাম সি ঘোঁৰা চলাব বহুত ঠাণ্ডা এপাক ওলাওঁ জলদি Yo man waterfall this is see the waterfall নামটো কি মেচুকা পোৱাই নাই ব্লগ নাই বনোৱা নি তো গাইছত মেগী খাই ল'লোঁ এতিয়া তাৰপৰা ওলাই দিওঁ আগৰ ৰাস্তা আকৌ ব্লক আছে বোলে 4টাত খুলিব বুলি কৈছে আজি হ'ল আৰু মেচুকা পোৱাৰ পৰা ৰাতি হৈ যাব সিহঁতি বহি আছে এতিয়া সিহঁতিকেইটা বহি আছে লগ কৰিব আহিছে ইয়াত বজাৰ আছে এটা জলকীয়াৰ দাম কমচে কম 50 টকা তো আগত লেণ্ড হৈছে সেইকাৰণে আকৌ ইয়াত ৰখাবলগীয়া হ'ল 4টাত আকৌ খুলিব আজি মেচুকা পোৱা হ'ল আৰু ঠাণ্ডা লাগিছে তিতা পুৰা
আমাক থেংক ইউ আংকেল থেংক ইউ ফাইনেলি যাবলৈ দিলে দেই 4টা নাবাজিলে নি 3:45 তাত পাব লাগিব ৰাতি নোহোৱা আগতে আকৌ পাই গ'লো আয়ো মেঘৰ মাজে মাজে আমি আয়ো মোৰ বাইকখন কিমান 30 কিলোমিটাৰমান আছে চাগে লেণ্ডশ্লাইড হ'ল ইয়াত লেণ্ডশ্লাইড হ'ল তলে চোৱা ভৰিকেইটা তলতহে থওঁ পুৰা ডাৱৰ একদম পুৰা তলত এয়া কুঁৱলীৰ নিচিনা মানে ডাৱৰখিনি ব্লগ ইয়াত গোটেইগাল ৰখি আছোঁ হেৰি তালৈকে আৰু তাত খানি আছে পুৰা ৰাস্তা বনাই আছে দেৰি লাগিব সেইকাৰণে ৰখি আছে তেল 4 ঘাট আছে মোৰ ফুল আছে হেল্ল' গাইজ এয়া ৰাতি হৈ গ'ল পুৰা আন্ধাৰ হ'লে এতিয়াও আছে এতিয়া 20 কিলোমিটাৰমান আছে 20-30 কিলোমিটাৰ এতিয়াও যাবলৈ আছে ইয়াতে আন্ধাৰ হৈ গ'ল কিমান ডেঞ্জাৰাছ ৰোড চক ইমান খাতাৰনাক ৰোড বাহ ৰিয়েল অফ ৰডিং আকৌ ক'ব গ'ল মাই গড এইফালে চক তলত ৰেডাৰ লৈ ফুল অফ ৰডিং হৈ আছে চক ৰেডাৰৰ পাৱাৰ 500 কিলোমিটাৰ চলিলে এতিয়ালৈকে এনেকেই বেয়া ৰাস্তা রাস্তা এইটো নহয় এইটো ৰাস্তা বনাই আছে চাগে নতুনকে তলৰটো নি নাই সেইটোদি যাব নিদিয়ে কিবা হেৰি হৈ আছে গোটেই লাইটটো মেচুকা আহিছে তার लिखाया है मेसुका यही है ना आगे क्या है हाँ বহুত দূৰ আহি ইয়াতে চাহ অকণ খালোঁ তিতি এয়া বাগিজনীয়ে চাহ দিছে আমাক বহুত টেষ্টি চাহ বনাই ইয়াতে চাহ খালোঁ তাৰপিছত আমি হোমষ্টে বিচাৰিব যাম এতিয়া ঠিক আছে বাই বাই ইয়াত চাহ খাই মজা লাগিলে মেচুকা পাই গ'লোঁ ৰাতি এতিয়া বাজিছে 6:35 পুৰা আন্ধাৰ আৰু এতিয়া আমি বিচাৰি আছোঁ হোমষ্টে ইয়াত বহুত ঠাণ্ডা আৰু ইয়াত ফেন নাই তো হোমষ্টে এটা পালোঁ মই
ৰাতিপুৱা দেখুৱাই আছোঁ হোমষ্টেটো তো গাইছ এয়া খানা বনাই আছোঁ বাকী সিহঁতি কিবা গাহৰি বনাই আছে আৰু ইয়াত মই ডিম পূৰা বইল কৰি এইটো আমলেট খাম আৰু পূৰা কাটি থৈছোঁ ধুনীয়াকৈ ইয়াতে বনাইছোঁ মজাকৈ মুগীয়া চাহ সিহঁতিও বেলেগকৈ বনাই আছে মই ইয়াত বনাইছোঁ মানে তো এই গাইছ মই ক'ত আছিলোঁ এতিয়া মই শুওঁ দেই বাই বাই বহুত ভিডিঅ' বনালোঁ আপোনালোকে আৰু ৰাতিপুৱালৈকে মোৰ ছাবস্ক্ৰাইবাৰ বাঢ়ি থাকিব লাগে লাইক বাঢ়ি থাকিব লাগে আৰু বাছ মানে দাদা বাই বাই দিনটো ৰাতিপুৱা 7টা পৰা বাইক চলাইছোঁ আৰু একো ক'ব নোৱাৰোঁ এইটো ৰুম মজা কাঠৰ ৰুম গোটেই কাঠৰ মজা ঘৰ ডৰেমন ইয়াত আহি গৈছে তো আপোনালোকে ইয়াত আহিবলৈ বিচাৰিলে মই ইয়াৰ কণ্টেক্ট নাম্বাৰ দি দিম এইখন হোমষ্টে আপোনালোকে ডাইৰেক্ট ফোন কৰিব বুকিং কৰি থৈ দিব তো বাই বাই এতিয়া মই শুওঁ দেই বাই বাই বেয়া টোপনি দিছোঁ